নমস্কাৰ বন্ধুসকল, আশা কৰো সকলো ভালে আছে। মই মিণ্টু কুমাৰ, আপোনালোক সকলোকে আপোনালোকৰ চেনেল যাযাবৰী টকশ্ব'লৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি পুনৰ এটা নতুন ভিডিঅ' লৈ আছো। একদম সৰু এটা ভিডিঅ' হ'ব। এখন চিনেমাৰ ওপৰত মোৰ মতামত আগবঢ়াবলৈ গৈ আছো। তেতিয়াহ'লে পলম নকৰো, আহক ভিডিঅ'টো আৰম্ভ কৰো আৰু আশা কৰো ভিডিঅ'টো শেষলৈকে চাব। বন্ধুসকল, আজি মই যিখন চিনেমাৰ কথা ক'বলৈ আছো সেই চিনেমাখনৰ নাম হৈছে নজৰ আন্দাজ। অসমীয়াত ইয়াৰ অৰ্থ হৈছে আওকাণ। আৰু সঁচাকৈ এই চিনেমাখনক আমি আওকাণ কৰিলোঁ। চিনেমাখন 2022 অক্টোবৰ মাহত হলত মুক্তি লাভ কৰিছিলে, কিন্তু এই চিনেমাখনৰ বিষয়ে বিশেষ একো প্ৰচাৰ নচলিলে আৰু ময়ো চিনেমাখন চাবলৈ নোৱাৰিলোঁ, গমেই নাপালোঁ। আৰু এতিয়া এই চিনেমাখন নেটফ্লিক্সত উপলব্ধ আছে। মই চালোঁ আৰু সঁচাকৈ এই চিনেমাখন চোৱাৰ পিছত মই একেষাৰে ক'ম, প্লিজ এই চিনেমাখন এবাৰ চাওক। মাত্ৰ 1 ঘণ্টা 40 মিনিটৰ এখন চিনেমা হয় আৰু চিনেমাখন চাই উঠাৰ পিছত সঁচাকৈ আপোনালোকে চিনেমাখন ভাল পাব। চিনেমাখনত কাহিনীটো থুলমূলকৈ এনেধৰণৰ: এজন অন্ধ মানুহ আছে। তেখেতে নিজক কাৰো ওপৰত ডিপেণ্ডেণ্ট হ'ব নিবিচাৰে, কিন্তু এদিন হঠাতে তেখেতে ৰাস্তাত এটা চোৰক লগ পায়, এটা পকেট মাৰক লগ পায় আৰু তাক নিজৰ ঘৰলৈ লৈ আহে। তাৰপিছত চিনেমাখনত কি হয়, সেই কাহিনীভাগ কেনেকৈ আগবাঢ়ে সেয়া চাবলৈ আপোনালোকে চিনেমাখন চাব লাগিব। আৰু চিনেমাখনত অলপ মাজতে ৰোড ট্ৰিপো দেখুৱায়। সেই ট্ৰিপটোত তেওঁলোক যোৱাৰ পিছত কেনেকুৱা ধৰণৰ বস্তু ডিস্কভাৰ কৰে, সেই বস্তুখিনিও এই চিনেমাখন দেখুওৱা হৈছে। চিনেমাখন এখন ফিল গুড টাইপৰ চিনেমা হয়, বহুত পজিটিভ ভাইব থকা এখন চিনেমা হয়। চিনেমাখনৰ প্ৰথম কথা হৈছে ষ্টৰিটো একদম চিম্পল, কিন্তু তাৰ এক্সিকিউশ্যনটো ইমানেই, প্ৰেজেণ্টেশ্যনটো খুবেই ধুনীয়া, উপস্থাপন খুবেই ধুনীয়া হৈছে। চিনেমাখনৰ স্ক্ৰীন প্লে খুব ধুনীয়া। একদম 1 ঘণ্টা 40 মিনিটৰ চিনেমা হয় আৰু আপোনালোকে অলপো বৰ নহয়। চিনেমাখনত স্ক্ৰীন প্লে, চিত্ৰনাট্য খুবেই ধুনীয়া। কেমেৰা কাম চিনেমাখনত মোৰ ভাল লাগিলে আৰু চিনেমাখনত খুব ধুনীয়াকৈ এক্টৰ্ছখিনিয়ে অভিনয় কৰিছে। কুমুদ মিশ্ৰা ছাৰ আছে, তেখেতৰ এক্টিং একদম মজা হৈছে। অভিষেক বেনাৰ্জী আছে, স্ত্ৰী মুভিখনত যে জানা কেৰেক্টাৰটো প্লে কৰে তেওঁ আছে, পাতালোকৰ যোনটো হাতৰা ত্যাগী কেৰেক্টাৰটো, সেই এক্টৰজন আছে। আৰু দিব্যা দত্তটো একদম ভাল, একদম পুৰা চলিড এক্ট্ৰেছ হয়, তেখেতো ইয়াত আছে। চিনেমাখন এবাৰ চাওক। চিনেমাখনে আপোনালোকে অকণমান এটা বস্তু, মোৰ দৰ্শক হিচাপে এটা বস্তু অকণমান আখুৱা যেন লাগিলে, তাৰ গানকেইটা ইমান ইম্পেক্টফুল নহয়। গানকেইটা ভালেই, কিন্তু চিনেমাখনত মই ইমান খাই পৰিছে বুলি মই নাভাবোঁ। চ' গানকেইটাক বাদ দি বাকী চিনেমাখনত সঁচাকৈ বহুত ভাল বস্তু আছে। এবাৰ চাওক চিনেমাখন চাই ভাল পাব, মই সঁচা কথা কৈছোঁ। আৰু চিনেমাখনৰ কাহিনীটোৰ কাৰণে চাওক, পাৰফৰ্মেঞ্চৰ কাৰণে চাওক, সঁচাকৈ ভাল পাব। এয়া আছিল এটা সৰু চমুৰ মতামত, ৰিভিউ নহয়। যদি ভিডিঅ'টো চাই ভাল পাইছে, প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে চবেই এই চিনেমাখনৰ বিষয়ে গম পায়। প্লিজ এই চিনেমাখনৰ ছাপোৰ্ট কৰক, নেটফ্লিক্সত আছে, চাওক। মই সঁচাকৈ কৈছোঁ, চাওক। জীৱনৰ 1 ঘণ্টা 40 মিনিট দিয়ক আৰু চিনেমাখন চাওক প্লিজ। ধন্যবাদ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ।